হেল্ল' দাদা আকৌ ফোনটো দেখোন নালগা কৰি থৈ দিলি কিয়া তাকেইতো মানে মই মাৰি আছো দাদা হেৰি কি বুলি কয় ছাগালটো আকৌ বেলেগকে বিক্ৰী কৰাৰ হে অলপমান মাথা মাৰিছে নেকি বুলি ভাবছো আজি বুলবুল দাদাৰ লগত অলপ প্ৰেংক কৰোঁ বুলি ভাবিছোঁ প্ৰেংক কল আপোনালোকে চাই থাকক পুৰা ৱেইট ফৰ এণ্ড ফাৰ্ষ্টৰ পৰাই একদম লাষ্টলৈকে চাব ঠিক আছে লগাম মাত্ৰ ফোনটো ক'তবা আছে মানুহটো হেল্ল' দাদা ক'ত আছে আপুনি গুৱাহাটী আহিছে এই মোৰ তাৰপৰা যে ছাগালটো আধাকে নিছিলি চানাৰো খবৰ নাই আজি 3 বছৰ হ'ল আনব চকা হা মই যে দিছিলোঁ আপোনাক ছাগলী হয় আধিয়া দিছিলোঁ যি মই মাৰিছিলোঁ আপোনাৰ এয়া আমাৰ গাঁৱৰে যোৰহাটত লাগিছে নহয় নেকি নম্বৰটোতো সিটোৱে হয় নহয় হয়ে নম্বৰটো হয় তাৰমানে নম্বৰটো সি দি গৈছিল তাৰমানে কৈছে কি কেতিয়াবা কাৰণে ছাগাল চানা জন্ম পালি তাৰমানে কম বুলি কৈছিল আৰু নহয় মানে কি নহয় সঁচা কৈছোঁ ছাগলীটো তাৰমানে কি হ'ল তাকে ভাবি আছোঁ মই নহয় মই খবৰ হা মই এতিয়া গোৰেশ্বৰৰ পৰা কৈছোঁ হয় আৰু মানে কি ছাগলটো আধিয়া দিছিলোঁ চানা তানাও দিয়ে নাই আপুনি চানা দিব লাগিছিল নহয় চানা দিব লাগিছিল এতিয়া মানে মই সদায় মোক কয় ময়ো আকৌ বিজি থাকোঁ গাড়ী চলাওঁ নহয় তাৰপিছত আকৌ চানা তানা এইগিলা খবৰ ল'বা মোৰো হেৰি নাই আকৌ ঘৰত আকৌ মানুহজনীয়ে কৈ থাকে ছাগালটো আধিয়াকৈ দিলেই খবৰে নাই দেখো মাইকে নহয় চানা আছে না নাই চারটা চানা আছে কেতিয়া যাম মই আনব চানা এতিয়া আপুনি লৈ আহিব নহ'লে মই গাড়ী চলাই থাকোঁ নহয় হেল্ল' দাদা আকৌ ফোনটো দেখোন নালগা কৰি থৈ দিলি কিয়া তাকেইতো মানে মই মাৰি আছো দাদা হেৰি কি বুলি কয় ছাগালটো আকৌ বেলেগকে বিক্ৰী কৰাৰ হে অলপমান মাথা মাৰিছে নেকি বুলি ভাবছো ছাগালটো আকৌ বিক্ৰী কৰা মাথাহে মাৰিছে নেকি নহয় ছাগালটো দিব কাৰণ ইমান কষ্ট কৰি মই পুহি দিছোঁ আপোনাৰ বোলে চলিবৰ উপায় নাই সেইকাৰণে দিছোঁ মই আপুনি ৰাখক লাগে 4টা হৈছে যদি 3টা আপুনি ৰাখক মোক মাইকীটো আৰু চানা এটা দি যাব আৰু 3টা ৰাখব আপুনি
হয় দা প্ৰেংক কৰিছিলোঁ তাৰমানে কি বেয়া নাপাব হা আৰু প্ৰেংক কৰিছিলোঁ প্ৰেংক কল আছিল ঠিকে আছে আপোনাৰ হেৰিটো ভইচটো ঠিকে আছে তাৰপিছত ঠিকে আছে ভিডিঅ'টো দিব পাৰিম নহয় দাদা ভিডিঅ'টো দিব পাৰিম না আপলোড কৰিব পাৰিম ন আৰু আপুনি অডিয়েঞ্চক অলপ কিবা কৈ দিয়ক আপোনাৰ ফালৰ পৰা আচলতে হেৰি মই গাড়ী চলাই আহি আছিলো দৰ্শকসকলে মই কৈছো যে মই গাড়ী চলাই আহি আছিলো এনেকে গুৱাহাটীৰ পৰা হঠাৎ ফোনটো আহিল যে ছাগলী এটা আপোনাৰ তাত বন্ধক দিছিলো সেই ছাগলীটো চানা টানা এনেকে দিছিলো মইতো আচৰিত হৈ গলো কি ছাগলী মোক বন্ধক দিলে তেতিয়া মই আচৰিত হৈ গলো মই ভাবিছো আমাৰ হয়তো কোনোবাই মোৰ মনত খেলি মেলি এটা হৈ গ'ল হঠাৎ হয়তো আমাৰ কোনোবাই ছাগলী এনেকে আনিছিল নেকি হয়তো মোৰ নাম্বাৰটো দিছিল নেকি তেনেকুৱাও হ'ব পাৰে আৰু এবাৰ ভাবিলে নহয় হয়তো এনেকে কোনোবাই ধেমালি কৰে নেকি আৰু ভাবিছো এনেকেতো পটককে মোৰ লগত যেনেকে ধেমালি নকৰে যেনে তেনে যিকোনো মানুহে এনেকেও তথাপিও ভাবিছো নহয় কিবা এটা হৈছে আৰু নহয় ধৰ ভাবিছো এবাৰ ভাবিছো ক'ৰবাত ভোজা মানুহ কিজানি সঁচা সঁচি ভোজা মানুহ কিবা গাঁৱলীয়া ভোজা মানুহ একেবাৰে দিছিলে বোলে নাম্বাৰটো বোলে এনেকুৱাকে পাই কিনে হয়তো বেলেগ নাম্বাৰতে লাগিলে হয়তো একদম সঁচা এইটো নাম্বাৰে বুলি কথা পাতি আছে তেনেকে ভাবিছিলো গতিকে যিয়ে নহওক বাৰু ময়ো তেনেকে ধেমালি কৰি কথা পাতিলো গতিকে মই দৰ্শকসকলেও কৈছো বেয়া নাপাব যদি কিবা ভুলতে কিবা ওলাই গৈছে গালি গালি ওলাই গৈছে গতিকে বেয়া নাপাব আৰু ভাল লাগিল বাৰু ধন্যবাদ কিষাণৰ নামটো কি আছিলে চুনু আছাম আচ্ছা ঠিক আছে এতিয়া ৰাখিছোঁ হয়